নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ্ছ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 12 তাৰিখ 8 মাহ 2022 চন। আজি মই খুব কম সময়ৰ এটা ট্ৰেড আপোনালোকৰ আগত উপস্থাপন কৰিম। খুব কম সময়ৰ ভিতৰতে মই ট্ৰেডটো কৰিলোঁ। মাৰ্কেট অ'পেন হোৱাৰ পিছত মই আপোনালোকক সকলোবিলাক দেখাম। এটা কথা যে চাওক, যদি ট্ৰেডিং যদি এজ এ বিজনেছ লোৱা হয়, ই এটা বৰ সুন্দৰ প্ৰফেশ্যন। আপোনাৰ মনৰ ইচ্ছাবিলাক বা আশাবিলাক পূৰ কৰাৰ এইটো এটা বহুত ভাল প্লেটফৰ্ম হয়। যিহেতু ট্ৰেডিং কৰিবলৈ হ'লে প্ৰথমতে আপোনাৰ মাইণ্ডছেটটো ভাল হ'ব লাগিব। আপুনি যদি ধৰক জুৱা খেলৰ দৰে যদি খেলে, তেতিয়াহ'লে আপুনি নিশ্চয় ট্ৰেডিঙত লছৰ সন্মুখীন হ'ব লাগিব। কিন্তু ট্ৰেডিংটো এনেকুৱাও নহয় যে আপুনি আপুনি বহুত পাব, তেনেকুৱাও নহয়। ইয়াত বহুত ৰিস্ক মেনেজমেণ্ট থাকে, কোৱান্টিটি মেনেজমেণ্ট থাকে, আপোনাৰ বহুত কিছুমান ৰুলছ থাকে। যিহেতু এজন ব্যক্তি যদি ডিচিপ্লিন হ'ব পাৰে, তেওঁ যদি ডিচিপ্লিন হয়, তেনেহ'লে তেওঁ এজন ট্ৰেডাৰ হ'ব পাৰিব। মোৰ মূল কথা এটাই যে ট্ৰেডাৰ হ'বলৈ হ'লে মানুহ এটা মেচিন হ'ব লাগিব, যাৰ ইম'শ্যন নাই। ইম'শ্যনলেছ ট্ৰেডিং কৰিব লাগিব। যিহেতু ময়ো ইমান পুৰণা ট্ৰেডাৰ নহয়, মই যিহেতু 2 বছৰ পাৰ হৈ গৈছে মোৰ ট্ৰেডিং এই ক্ষেত্ৰখনত অহা, কিন্তু মই ফুল টাইম সম্পূৰ্ণ সময় মই ট্ৰেডিঙত দিছোঁ। আৰু 2 বছৰ এটা বস্তুৰ ওপৰতেই মই কনচেনট্ৰেট কৰি আছোঁ। বেংক নিফটি এখন চাৰ্টৰ লগতে মই কনচেনট্ৰেট কৰি আজিৰ দিনত বেংক নিফটি এজন মোৰ ভাল বন্ধু। আপোনালোকেও যদি ট্ৰেডিং কৰিব বিচাৰে, তেনেহ'লে ট্ৰেডিং কৰক। ট্ৰেডিং বেয়া বস্তু নহয়, ট্ৰেডিং ভাল বস্তু। ট্ৰেডিং প্ৰফেশ্যনেলি কৰিলে ই খুবেই সুন্দৰ, আৰু ইয়াক প্ৰপাৰ ডিচিপ্লিন, ইম'শ্যনলেছ আদি বহুত নিয়মাৱলীৰ ভিতৰেদি যদি ইয়াক ট্ৰেডিং কৰা হয়, তেনেহ'লে ট্ৰেডিঙত ছাকচেছফুল হোৱাটো আপোনালোকৰ খাটাং। আৰু মই ভাবোঁ যদি আপোনালোকে এই ক্ষেত্ৰখনত আগবাঢ়ি আহে, ময়ো আপোনালোকক যথেষ্টখিনি সহায় কৰিব পাৰিম। আপোনালোকক সহায় কৰিবলৈ আহিছোঁ। এটাই মাথো বিচাৰোঁ যে আপোনালোকেও যাতে যদি কোনোবাই ইয়াৰ বিষয়ত আৰু সবিশেষ জানিব বিচাৰে, তেনেহ'লে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰক। মোক ভিডিঅ'ছবিলাক আপোনালোকে শ্বেয়াৰ কৰক। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে আপোনালোকে মোৰ গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই বৰ্তমান ট্ৰেডটো ল'লোঁ। যিহেতু মই ট্ৰেডটো ৰাতিপুৱা কৰিছোঁ, ৰাতিপুৱা ভইচটো কেতিয়াও ৰেকৰ্ডিং কৰাটো সম্ভৱ নহয় ট্ৰেডিং কৰি থকা সময়ত। সেয়েহেতু মই আপোনালোকৰ আগত তেতিয়া মই একো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া মই আপোনালোকক সম্পূৰ্ণভাৱে ভালদৰে আপোনালোকক ভিডিঅ'টোত মই ভইচখিনি পাছত ৰেকৰ্ডিং কৰিছোঁ আৰু আপোনালোকক শুনাইছোঁ। আশা কৰোঁ আপোনালোকে চাওক মোৰ ট্ৰেডটো আজি কেনেকুৱা ধৰণৰ হ'ল। মোৰ এটাই কথা যে মই একেবাৰে টপত চেল কৰোঁ, আৰু একেবাৰে আপোনাৰ বটমত মই বাই কৰোঁ। এয়াই মই একেবাৰে টপত, যিদৰে আজিও ঠিক তেনেদৰে মই টপতে চেল কৰিলোঁ। আৰু মোৰ যোনটো ৰিস্ক মেনেজমেণ্ট বা মোৰ যিটো ৰিস্ক লওঁ, তাৰ ওপৰত মই সুন্দৰ এটা প্ৰফিট পালোঁ। তাৰ প্ৰফিট পোৱাৰ পাছতেই মই ট্ৰেডটোৰ পৰা এক্সিট হৈ গ'লোঁ। তাৰ অলপ সময়ৰ পিছত মই যদি আৰু অকণমান সময় ৱেইট কৰাহেঁতেন, হয়তো 12,000ৰ ঠাইত আজি 16,000, 17,000, 18,000, 20,000 হৈ গ'লহেঁতেন বা 25,000 হৈ গ'লহেঁতেন। কিন্তু মই সিমানখিনিলৈ ৰোৱা নাই। মোৰো কিছুমান ডিচিপ্লিন আছে, কিছুমান মোৰো ৰুলছ আছে। মই সকলোবিলাক ৰুলছৰ মাজেদি মই ট্ৰেডিং কৰোঁ। যিহেতু আপোনালোকক মোৰ এটাই অনুৰোধ, আপোনালোকে যদি ট্ৰেডিং কৰিব বিচাৰে, চকু মুদি ট্ৰেডিং নহয়, বা মাৰ্কেটখন ইয়ালৈ যাব বা ডাউন আহিব, আপ আহিব, তেনেকৈ বুলি কোনো ট্ৰেডিং কৰা নাযায়, আৰু তেনেকৈ ধৰণৰ কোনো ট্ৰেডিং নহয়। আপোনালোকে অৱশেষত লছৰ সন্মুখীনেই হ'ব লাগিব। যিহেতু আৰু এটা কথা যে ট্ৰেডিং কৰিবলৈ বহুত টকাৰ কেপিটেল লাগে নেকি? নালাগে। ট্ৰেডিং কৰিবলৈ কেপিটেল ইমানো প্ৰয়োজন নাই আমি ভবাৰ দৰে। মই আপোনালোকক এতিয়া আপোনালোকে চাওক স্ক্ৰীণত, মই প্ৰফিট বুক কৰিম। যিহেতু মোৰ টাৰ্গেটত আহি যোৱাৰ পাছত মই অকণমান দেৰি ৰৈ মেলি চালোঁ যে যদি মাৰ্কেটখন মোৰ টাৰ্গেটটো ক্ৰছ কৰি গুচি যায়, তেনেহ'লে মই ৰখিম। যদি ই আকৌ গ্ৰীণ কেণ্ডেল ফৰ্ম কৰি যদি মাৰ্কেট বুলিছ ফালে ওপৰলৈ গুচি যায়, তেনেহ'লে মই এক্সিট কৰিম। কাৰণ মই যিমানখিনি পালোঁ, মই সিমানটোতে সন্তুষ্ট। সেইকাৰণে ইমানটোতে মই মোৰ ট্ৰেডটো সামৰণি মাৰিলোঁ। আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।